নমস্কাৰ, মোৰ চেনেল পাকঘৰৰ জুতিলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আমি বনাম গাহৰি মাংসৰ ফ্ৰাই পিঁয়াজৰ লগত। আহক কেনেকৈ বনাই চাই ল'ব। প্ৰথমে গাহৰি মাংসখিনি অলপ বইল কৰি ল'লোঁ। এতিয়া সৰু সৰুকৈ কাটি ল'ম। মাংসখিনি সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল। পিঁয়াজখিনিও এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। দুই চামুচ আদা নহৰু পেষ্ট লগতে মই লৈ লৈছোঁ। কেৰাহীখন গেছত দি গৰম হ'বলৈ 1 চামুচমান তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হ'ল। এতিয়া কাটি থোৱা মাংসখিনি মই তেলত দি দিছোঁ। মাংসখিনি অলপ ভাজি লৈ তাতে হালধি, নিমখ, আদা নহৰু পেষ্টখিনিও তাতে দি দিলোঁ। ভালদৰে লৰাই লৈ ঢাকনিখন মাৰি দিলোঁ। 2-3 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই ভালদৰে লৰাই কালাৰ জলকীয়া গুড়ি অলপ জ্বলা হোৱা গুড়িও দিলোঁ। জলকীয়া যদি আপোনালোকে বেছিকৈ খায় অলপ বেছিকৈ দি ল'ব। ভালদৰে লৰাই লৈ 3-4 মিনিটৰ কাৰণে ঢাকনিখন মাৰি থলোঁ। 3-4 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই ভালদৰে লৰাই লৈ কাটি থোৱা পিঁয়াজখিনি তাতে দি দিলোঁ। পিঁয়াজ আৰু মাংসখিনি লৰাই লৈ তাতে টমেটৰ চচ 2 চামুচ আৰু চিলি চচ 1.5 চামুচমান দিলোঁ। ভালদৰে মিলাই ঢাকনি মাৰি দিলোঁ। পাঁচ মিনিটৰ পিছত ঢাকনি আঁতৰাই চালোঁ, মাংস হৈ গ'ল। পিঁয়াজ আৰু মাংস ধুনীয়াকৈ মিলি গ'ল। বনাই খাই চাব, ভাল লাগিব আপোনালোকৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।